Hello everyone, welcome back to my channel বিহুৰ বতৰ গতিকে প্ৰথমতে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মই তেল পিঠা কেনেকৈ বনাওঁ। তেল পিঠাত প্ৰায় সকলোৱে বনাব জানেই, তথাপিও মই কেনেকৈ বনাওঁ আজি সেয়ে দেখুৱাম। প্ৰথমতে মই কেৰাহীত এই সৰু বাটিটোৰে দুবাটি গুড় লৈছোঁ আৰু এইখিনি মই পানী মিক্স কৰি গৰম কৰি গলাই ল'ম। ইলাচি কেইটামান মই এনেকৈ বাকলিখিনি ফালি লৈছোঁ সৰু সৰুকৈ। এতিয়া ইয়াতে ডাঙৰ বাউল এটাত মই চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি ইয়াতে দুই প্ৰকাৰৰ আছে, এটা সাধাৰণ চাউলৰ গুড়ি আছে যিকোনো চাউলৰ পৰা লোৱা, আৰু এটা আছে বৰা চাউলৰ গুড়ি। বৰা চাউলৰ গুড়ি সাধাৰণ চাউলৰ গুড়িতকৈ অলপমান কমকৈ লোৱা গৈছে। তো আপোনালোকে যদি বনায় এনেকৈ তেতিয়াহ'লে আন্দাজমতে যিমানখিনি বনাব বিচাৰিছে সেই হিচাপত ল'লে হ'ল। মই পানী মিক্স কৰি গলাই লোৱা গুড়খিনি ইয়াতে ঢালি দি এনেকৈ এতিয়া মিক্স কৰি ল'ম ভালকৈ। খুব ধুনীয়াকৈ মিক্স আপ হৈ গৈছে। এয়া চাওক, খুব বেছি ডাঠো হোৱা নাই আৰু খুব পাতলো হোৱা নাই, এনেকুৱাই হ'ব লাগে আচলতে, তেতিয়া ভাল হয় পিঠাখিনি। এতিয়া কেৰাহীত তেল গৰম কৰি লৈ মই পিঠাবিলাক এখন এখনকৈ ভাজিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।